একগোট কৰি ৰাখে। খেলে আমাক এটা বস্তু শিকাই মানে পৰিচিত কৰে। কাৰণ আমি কি কৰোঁ, এটা বা দুটা টিম যেতিয়া হওঁ, এখন নহয়, আমি দুখন বা তিনিখন গাঁৱত আমি কমিটি প্ৰতিনিধিত্ব কৰোঁ। তাৰ কাৰণে আমি আহি পেলাই আমাৰ খেলত কি হওঁ, মানে একলগ হওঁ। তাৰ কাৰণে খেলৰ মাধ্যমে আমি কি কৰোঁ, আমি মানে পৰিচিত হওঁ। আৰু যিয়ে এতিয়া হ'ল এক মাধ্যম আমাৰ ছ'চিয়েল মিডিয়া জীৱনত, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমাৰ আমাৰ কমিটিৰ মিষ্টাৰ ৰাজু আহমেদে এখন ফুলান কামত আদৰণি ধন্যবাদ। ধন্যবাদ সদৰগাঁও কেজি বয়জ ক্লাব আৰু আগুৱাই যাওক, এয়া মই কামনা কৰোঁ। আৰু যিহেতু সকলে আমাক কমিটিৰ তৰফৰ পৰা মোক ইনভাইট কৰিছে, কালি ইয়াত ফাইনেল মেচ হ'ব। মই চেষ্টা কৰিম ইয়াত আহিবৰ কাৰণে। আৰু ইয়াৰ ৰাইজ বহুত ভাল, ইয়াৰ যি শৃংখলা বদ্ধতা বজাই ৰাখি ইয়াত খেলখন উপভোগ কৰিছে সকলোৱে। সেইকাৰণে মই ইয়াৰ ৰাইজক অশেষ ধন্যবাদ দিওঁ। আৰু যাতে অনাগত দিনত যদি এই কমিটিৰ দ্বাৰা কোনো খেল হয়, ইয়াৰ ৰাইজে আগুৱাই লৈ যাব বুলি মই আশা কৰোঁ। আৰু আমি যাতে এনেকুৱা খেল দেখিবলৈ পাওঁ। ধন্যবাদ। আসসালামু আলাইকুম। মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই ব্লকৰ তৰফৰ পৰা। আৰু মই ইয়াত আহি নিজেও আনন্দিত, ইয়াৰ ৰাইজে যি মোক মৰম চেনেহ কৰিছে। আৰু মই জানো মানে আমাৰ যি চিলনী ভাষাৰ যিসকল মানুহ আছে বহুত মৰম কৰে আৰু আগলৈও মৰম কৰিব। আৰু ইয়াৰ কমিটিয়ে যি মোক সন্মান দিছে, মই অত্যন্ত সুখী হৈছোঁ। আৰু আশা কৰোঁ ইয়াত যেনেকুৱা ইয়াৰ কমিটিয়ে আজিৰ খেলখন অনুষ্ঠিত কৰিছে, এনেকুৱা হ'ব। আৰু যুগ যুগ ধৰি ইয়াত যাতে এনেকুৱা খেল ধেমালি হয়, ইয়াৰ ৰাইজে খেল ধেমালি আনন্দ উপভোগ কৰে, ইয়াৰ কাৰণে মই কামনা কৰোঁ। আৰু মই ইয়াত আহি মোৰ বহুত ভাল লাগিছে। আৰু লগতে মই এটা মোৰ এই ব্লগৰ ইন্ট্ৰটো কৈ দিওঁ। হেল্ল' গাইজ, ৱেলকাম টু বহুত ভাল লাগিছে। ধন্যবাদ।